ধন্যবাদ স্যার। শ্রদ্ধার সত্যবাদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মহোদয়, শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল, সৰ্বাধ্যসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিষয়টো তোমালোকে নিশ্চয় গম পাইছা। বিষয়টো হ'ল মিলেট ছুপাৰ ফুড অৰ ডায়েট ফেট। এতিয়া চৰকাৰে মিলেট নামৰ যি খাদ্য আছে সেই খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। গুৰুত্ব দিয়াৰ কেইবাটাও কাৰণ আছে আৰু মিলেট খাদ্যটো যাতে আমাৰ এই অঞ্চলত কৃষি হিচাপে শস্য হিচাপে আমি খেতি কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উৎকৰ্ষ কৰিবলৈ ইয়াক আৰু উন্নত কৰিবলৈ বা ইয়াৰ প্ৰচাৰ কৰিবলৈ চৰকাৰে বিভিন্ন ব্যৱস্থা কৃষি বিভাগৰ জৰিয়তে গ্ৰহণ কৰিছে। আৰু আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তোমালোকে নিশ্চয় জানা, ভাৰতবৰ্ষ এখন বিশ্বৰ জনসংখ্যাৰ দিশৰ পৰা 1 নম্বৰ থকা দেশ। আৰু এখন দেশৰ মানুহক খাদ্যৰ প্ৰয়োজন, আৰু সেই খাদ্যবিলাক হ'ব লাগিব আমাৰ পুষ্টিকৰ খাদ্য। আৰু পুষ্টিকৰ খাদ্য হ'ব লাগিলে খাদ্যত যি যি উপাদান থাকে সেই উপাদানে আমাৰ শৰীৰক পুষ্টি যোগান ধৰিব লাগিব। অৰ্থাৎ বিশ্বত এনেকুৱা মানুহ বহুত আছে বা বিশ্বৰ বহু সংখ্যক জনসংখ্যাই পেট ভৰাই খাই কিন্তু পুষ্টিকৰ খাদ্য নাপায়। এই পৰিঘটনাটোক হিডেন হাংগাৰ বুলি কোৱা হয়। অৰ্থাৎ গোপন ক্ষুধা থকা, পুষ্টি সম্পূৰ্ণ নোহোৱা, ভিটামিন ডিফিচিয়েঞ্চি, মিনাৰেল ডেফিচিয়েঞ্চি থকা মানুহৰ সংখ্যাটো এতিয়া পৃথিৱীত বেছি। যা হওক, তাৰোপৰি ভাৰতবৰ্ষৰ দৰে এখন জনবহুল দেশত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ জনসাধাৰণে যিখিনি খাদ্য পাব ই পুষ্টিকৰ হ'ব লাগিব বা পুষ্টিকৰ খাদ্যৰ বিষয়ে জ্ঞান থাকিব লাগিব। জ্ঞান থাকিলে সেইখিনি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব, অন্যথা এই দেশৰ মানুহৰ গোপন ক্ষুধা বাঢ়িব আৰু মানুহবিলাক ৰোগগ্ৰস্ত হ'ব। আৰু এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে সেই দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত। যদি স্বাস্থ্য সঠিক দিশত ৰাখিব লাগে তেতিয়াহ'লে আমাৰ খাদ্য জ্ঞান সঠিক কৰিব। আৰু যিহেতু জনবহুল দেশ আৰু গোটেই বিশ্বৰে জনসংখ্যা বাঢ়ি আছে আৰু খাদ্যটোৰ আমাৰ বিকল্পৰ সন্ধান এতিয়াও চলি আছে। এতিয়া পৃথিৱীত বহুত বিকল্প খাদ্য আহি গৈছে। আৰু তেনেকুৱা বিকল্প খাদ্যৰ ভিতৰত যেনেকুৱা মাছৰুম এটা বিকল্প খাদ্য, স্পাইৰুলিনা এটা বিকল্প খাদ্য, কম ঠাইত বেছিকৈ উৎপাদন কৰিব পাৰি, কম শক্তি খৰচ কৰি বেছিকৈ পাব পাৰি। তেনেকুৱা খাদ্য মাছৰুম, স্পাইৰুলিনা আদি আমাৰ ছিংগল চেল প্ৰটিনৰ খেতিটো এতিয়া উদগনি যোগোৱা হৈছে আৰু ইয়াক এতিয়া বজাৰত উপলব্ধ আৰু মানুহে গম পাইছে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে। তদ্ৰুপ তেনেদৰে মিলেটবিলাক কি আমাৰ ঘাঁহজাতীয় খাদ্য। ঘাঁহজাতীয় ধান যিটো গোত্ৰৰ হয়, ধানৰ গোত্ৰটো পয়েচি বা ঘাঁহ গোত্ৰ, এই ঘাঁহ গোত্ৰৰে হ'ল মিলেট। মিলেটক ধানৰ দৰে বা ঘেঁহুৰ দৰে, কিন্তু ধানৰ পৰা চাউলৰ ব্যৱহাৰটো আমি জানো বা ঘেঁহুৰ ব্যৱহাৰটো আমি জানো, কিন্তু বিপুল পৰিমাণে আমাৰ ভাৰতবৰ্ষত খাদ্য গ্ৰহণ কৰা হয়। কিন্তু যিবিলাক খাদ্যত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি, এতিয়া মানুহে এই কাৰ্বহাইড্ৰেটবিলাক গ্ৰহণ কৰিব নোৱাৰা হৈছে। তাৰ ফলত বিভিন্ন ফিজিঅ'লজিকেল ডিজিজ, অৰ্থাৎ শৰীৰবৃত্তীয় বেমাৰ, বীজাণুৰ দ্বাৰা নহয়, শৰীৰবৃত্তীয় বেমাৰ কিছুমানৰ সৃষ্টি হৈছে। আৰু অন্য এটা কথা, বতৰৰ যি পৰিৱৰ্তন, ক্লাইমেটিক চেঞ্জ, এই ক্লাইমেটিক চেঞ্জৰ লগত আমাৰ ধান, ঘেঁহু যিবিলাক প্ৰজাতি আছিলে তাৰ উৎপাদনটো ঠিকে আছে বাৰু এতিয়ালৈকে ভাৰতবৰ্ষত। কিন্তু এনেকুৱা বিকল্প কিছুমান শস্য আছে যি অতীজৰে পৰা কিছুমান পকেটত, কিছুমান নিৰ্দিষ্ট ঠাইতে খেতি কৰা হৈছিল, সকলোতে জনপ্ৰিয়ভাৱে খেতি কৰা নহৈছিল। কিন্তু এই খাদ্যবিলাক ঘাঁহ গোত্ৰৰ যদিও, ধান গোত্ৰৰ যদিও বিপুল জনপ্ৰিয়তা লাভ কৰা নাই যদিও এতিয়া সেইবিলাকৰ উদ্ধাৰ হৈছে যে তাত ভাল খাদ্য, এইবিলাক ভাল খাদ্য যিবিলাক কিছুমান পকেটত ব্যৱহাৰ হৈ আছিলে, এতিয়া এই খাদ্যবিলাকে জলবায়ু পৰিৱৰ্তনৰ লগে লগে যদি আমি কৃষি কাৰ্য কৰোঁ তেতিয়াহ'লে উৎপাদন বৃদ্ধি হ'ব। তোমালোকে জানা এতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গৈছে। কাৰ্বন ডাই অক্সাইডৰ গুণ বেয়াটো আমি জানো, কিন্তু কাৰ্বন ডাই অক্সাইডৰ একমাত্ৰ ভাল গুণটো হ'ল যে কাৰ্বন ডাই অক্সাইডৰ কাৰণে আমাৰ কৃষিৰ উৎপাদন বৃদ্ধি হৈছে। যদি কাৰ্বনৰ পৰিমাণ বৃদ্ধি হৈ যায় সেইকাৰণে ৰাস্তাৰ কাষত থকা ফলবিলাক বেছিকৈ লাগে। কাৰণ কাৰ্বন ডাই অক্সাইডৰ ভাল গুণ যে কাৰ্বন ডাই অক্সাইড সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে এবজৰ্ব কৰে, আৰু সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো ভালদৰে হ'বলৈ কাৰ্বনৰ যি লিমিটেশ্যন, সেই লিমিটেশ্যনটো আগতে থাকি যায়, পৰিমাণ কম হয়। এতিয়া পৰিমাণটো বাঢ়িছে কাৰণে আমাৰ খাদ্যৰ উৎপাদনটো বৃদ্ধি হৈছে, সেইকাৰণে উৎপাদনটো বৃদ্ধি হৈ গৈছে। আৰু মিলেট খাদ্যবিলাক আমাৰ ঘাঁহ গোত্ৰ,
গতিকে এইটো নতুনকৈ আগতে আছিলে যে জোৱাৰ বাৰ্জা এইবিলাক আছিলে আৰু কেইবাটাও আছে, সেই নামবিলাক মোৰ মনত নাই। এই খাদ্যবিলাকৰ এতিয়া আমি খেতি কৰিব লাগে আৰু খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে, আৰু বজাৰত এতিয়া এই খাদ্যবিলাক উপলব্ধ। কিন্তু আমাৰ এই খাদ্যবিলাক আমাৰ যিবিলাক গ্ৰাম্য জীৱন আছে বা যিবিলাক আমি আৰ্থিকভাৱে অলপ পিছপৰা মানুহ আছোঁ বা আমাৰ অলপ অনুন্নত ধৰণে আমি বাস কৰি আছোঁ বা জীৱনৰ শৈলীটো আমাৰ অনুন্নত ধৰণৰ, সেই মানুহবিলাকে এই ধৰণৰ খাদ্যবিলাক কমকৈ এতিয়া গ্ৰহণ কৰি আছে। কিন্তু যিহেতু আমি এখন দেশত বাস কৰোঁ আৰু সেই দেশৰ যিটো স্বাস্থ্যৰ সূচক হেল্থ ইণ্ডিকেটৰ সেইটো যদি উন্নত হ'ব লাগে, তেতিয়াহ'লে কিন্তু আমিও সুষম খাদ্য খাব লাগে, পুষ্টিকৰ খাদ্য খাব লাগে। আমি পেট ভৰাই ভাত খালোঁ আৰু পেট ভৰাই আটা খালোঁ, কিন্তু তেতিয়া কাৰ্বহাইড্ৰেটৰ পৰিমাণটো বেছিকৈ পালোঁ, কিন্তু বাকী খাদ্য আমি নাপালোঁ, মিনাৰেলছখিনি নাপালোঁ, খনিজ লৱণখিনি নাপালোঁ, মেংগানিজ, আইৰণ, কেলছিয়াম ডেফিচিয়েঞ্চি যদি হৈ যায় তেতিয়া ই মাৰাত্মক। কাৰণ আমাৰ দেহত আটাইতকৈ বেছিকৈ লাগে কেলছিয়াম। তেতিয়া বাত বিষ হ'ব পাৰে, হাড়ৰ সমস্যা হ'ব পাৰে। কেলছিয়ামৰ লগত লাগিব ফচফৰাছ লাগিব, হাড়ত থাকে, এনেকুৱা মেংগানিজ লাগিব। এই উপাদানবিলাক আমাৰ এই খাদ্যবিলাকত অৰ্থাৎ মিলেটবিলাকত বেছিকৈ আছে, আৰু মিলেটৰ উৎপাদনৰ সম্ভাৱনাটো আমাৰ দৰে ৰাজ্যত অৰ্থাৎ অসমৰ দৰে ৰাজ্যত প্ৰভূত পৰিমাণে আছে। ধান খেতি কৰি আমি যিমান লাভৱান হ'ম, মিলেটৰ খেতি কৰি আমি বেছিকৈ লাভৱান হ'ম। আৰু আমি যিবিলাক খাদ্য গ্ৰহণ কৰি আছোঁ এতিয়া চাউল বা আটা, এই খাদ্যবিলাকৰ ওপৰত যদি মিলেট খাদ্য আমি এসাঁজ দিনত ব্যৱহাৰ কৰোঁ বা সপ্তাহত 2-3 বাৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ ভাল আৰু অতিকৈ উত্তম। আৰু যিহেতু আমাৰ অন্য গোটেই বিশ্বৰ লগতে বা গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰো জীৱন ধাৰণৰ প্ৰণালীবিলাক মানে সলনি হৈছে, আৰু আমাৰ শাৰীৰিক পৰিশ্ৰম কমি গৈছে। গতিকে কাৰ্বহাইড্ৰেটৰ পৰিমাণ আমাৰ এতিয়া ইমান নালাগে, এনেকুৱা খাদ্য লাগে যে দেহত থাকি যায় আৰু লাহে লাহে খৰচ হয়। এতিয়া আমি শাৰীৰিক শ্ৰম বেছিকৈ নকৰোঁ। গতিকে এই মিলেট জাতীয় খাদ্যই বা মিলেটত আমাৰ শৰীৰত যোগান ধৰিব পৰাকৈ সকলোবিলাক ভিটামিন, মিনাৰেলছ অৰ্থাৎ খনিজ লৱণ আৰু কিছুমান ৰঞ্জক পদাৰ্থ, কেৰটিন, এইবিলাক থাইমিন, ৰিব'ফ্লেভিন, এমিনো এচিডবিলাক তাত ভৰপূৰ পৰিমাণে পোৱা যায়। গতিকে এই খাদ্যৰ পৰা আমি অভ্যাস কৰিব লাগে। আৰু আমাৰ গাঁওখনত থকা বা আমি নিজেও যদি পাৰোঁ তেতিয়াহ'লে মিলেটৰ খেতি কৰিবলৈ আমি অনুপ্ৰেৰণা আনকো দিব লাগে, আৰু নিজেও পাৰিলে কৰিব লাগে। পৰীক্ষামূলকভাৱে আমি আধা বিঘাত কৰোঁ বা 1 কঠাত কৰোঁ, আৰু সেই খাদ্যটো আমি কেনেদৰে খাব পাৰোঁ, কি শৈলীৰে আমি পৰিৱেশন কৰিব পাৰোঁ, সুন্দৰ এখন বজাৰ আছে, আৰু সেই বজাৰখন আমি ব্যৱহাৰ কৰিব লাগে। আৰু নিজেও খাই নিজৰ স্বাস্থ্যটো সুন্দৰ কৰি ৰখাত আমি নিজকে সহায় কৰিব লাগে। আৰু সেইকাৰণে বাৰ চৰকাৰে কৈ আছে, বা এতিয়া আমাৰ নতুনকৈ চৰকাৰে এটা অভিযান চলাইছে, মিলেট অভিযান, মিলেট মিছন। সেই মিলেট মিছনটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু আমি যিহেতু ছাত্ৰ ছাত্ৰী, দেশৰ ভৱিষ্যতৰ নাগৰিক, আমাৰ সংস্থাপন আৰু জীৱিকাৰ প্ৰয়োজন আছে, ইয়াৰ কাৰণে কিন্তু এইটো গুৰুত্বপূৰ্ণ। কাৰণ নতুন যিবিলাক বস্তু আহে সেইবিলাকৰ মাৰ্কেট এখন থাকে, এখন বজাৰ থাকে, আৰু সেই বজাৰটো আমি যিমানে আগতীয়াকৈ ল'ব পাৰিম, তেতিয়া আমি নিজেও ধন ঘটিব পাৰিম, ৰাষ্ট্ৰৰ উন্নতি কৰিব পাৰিম, আৰু মিলেটৰ দৰে যদি মিলেটৰ লগত জড়িত কৃষি আৰু ব্যৱসায়ত আমি উদগনি যোগাব পাৰিম আৰু নিজে লাভৱান হ'ব পাৰিম। এই ধৰণৰ কথা সম্পূৰ্ণভাৱে জড়িত হৈ আছে। আৰু যদি বেছিকৈ উৎপাদন হয় আমি বহিৰাষ্ট্ৰত বেচিব পাৰিম। এই ধৰণৰ কথাও আছে। সেইকাৰণে মিলেট অভিযানটো অতিকৈ গুৰুত্বপূৰ্ণ। ই এক ছুপাৰফুডত সকলোবিলাক উৎপাদন থাকে। যেনেকৈ আজি কৰোণাৰ সময়ত কঁঠালৰ ছবি একেবাৰে পেপাৰত গোটেই মহিলাক পেপাৰত হেডলাইন আহিছে, ছুপাৰফুড। কঁঠাল আটাইতকৈ উত্তম খাদ্য। আৰু মনত ৰাখিবা, যিবিলাক উদ্ভিদত কালাৰ আছে, যেনে ৰঙালাওৰ কালাৰ, পকা কাঁঠালৰ কালাৰ, গাজৰৰ কালাৰ, বিলাহীৰ কালাৰ, বিটৰ কালাৰ, এই যিবিলাক কালাৰেবল প্লেণ্টছ হয়, প্লেণ্ট পাৰ্টছ হয়, ফুলেই হওক, ফলেই হওক বা যিকোনো অংগই হওক, মনত ৰাখিবা এইবিলাক হৈছে মানুহৰ কাৰণে বা আমাৰ পানী পোৱাৰ কাৰণে একেবাৰে আশীৰ্বাদ। তাত আমাৰ প্ৰয়োজনীয় বস্তুখিনি তাত থাকে। এই কথাটো মনত ৰাখিবা। গতিকে বিলাহী, গাজৰ, যিবিলাক ৰঙীন খাদ্য উদ্ভিদৰ, সেইবিলাক খাবা। বজাৰৰ চকলেটৰ ৰঙীন নাখাবা। সেই ৰঙীন যিবিলাক উদ্ভিদ থাকে, যেনে এতিয়া কলা চাউল,